Hi everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু আজি মই ৰেডি হৈছোঁ কাৰণ আজি আমাৰ বিবৰুৱা কলেজত আছে। বিবৰুৱা কলেজৰ 80 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এটা অনুষ্ঠান আছে। তো সেই অনুষ্ঠানত আহিব জুবিন দা। তো মই এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক দেখাই যাম আজি দিনটো কেনেকুৱা যায় বা কলেজত কি হয়। আৰু এতিয়া মই কলেজলৈ যাই আছোঁ। কলেজ পামেই আৰু এইখন হোষ্টেলৰ কাষৰ গেট হয়। আৰু এনেকৈ আহি মই পাই গ'লোঁ বিবৰুৱা কলেজ। এইখন বিবৰুৱা কলেজৰ সন্মুখৰ গেট। ইয়াতে বহুত আৰ্মি পুলিচ ৰখি আছে। তো চাওঁ বলকচোন ভিতৰত। আৰু এয়া বিবৰুৱা কলেজৰ 80 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ কাৰ্যসূচী। আৰু এইখিনি বিবৰুৱা কলেজৰ বাকৰি। মই ফটো এটা উঠি লওঁ ৰ'ব কেতিয়াতে, পিছত নহ'লে চান্সে নাপাম। ভিডিঅ' কৰিম বুলি ইমান সোনকালে আহিছোঁ। আৰু এনেকৈ ফটো তুলি থাকোঁতে শুনা পালোঁ যে জুবিন দা আহিছে। আহি পাইছে জুবিন গাৰ্গ, যিহেতুকে প্ৰাক্তন শিক্ষাৰ্থী আছিলে বিবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী আৰু জনপ্ৰিয় কণ্ঠশিল্পী। আৰু এয়া জুবিন দা আহি পেলাই জুবিন দাক ইমান ওচৰৰ পৰা দেখি লগ পাই বৰ ভাল লাগিল। এইখন জুবিন দাৰ গাড়ী। আৰু এয়া জুবিন দা যাই আছে অডিটৰিয়ামত। এইটো বিবৰুৱা কলেজৰ অডিটৰিয়াম হয়। ষ্টেজত আহকচোন জুবিন দাক চাওঁ, জুবিন দাৰ কথাবোৰ শুনো। লগতে আমি এটা বক্তৃতাৰ আয়োজন কৰিছিলোঁ। তাত আমাৰ এষাৰ ক'ব। হেল্ল' প্ৰথমেই সকলোকে শুভকামনা জনাইছোঁ, মৰম জনাইছোঁ। বিবৰুৱা কলেজৰ 80 বছৰ আৰু আই এম ছ' হেপী যে মই এটা পাৰ্ট ইয়াৰ, এই কলেজৰ এটা পাৰ্ট। ইয়াতে পঢ়িছিলোঁ বুলি নকওঁ, কাৰণ মই এবছৰত অকল 20টা ক্লাছ কৰিছোঁ। আই ৱাজ এ গুড ষ্টুডেণ্ট, কিন্তু মই নপঢ়িলোঁ। কথাটো সেইটো যে মই চিন্তা কৰি যে মই পঢ়া শুনা কৰি লাভ নাই। মই BA পাছ কৰিম, MA পাছ কৰিম, ডক্টৰেট ল'ম, মোৰ কামটো বেলেগ। চ' সেই ডিচিশ্যন লোৱাটো আটাইতকৈ ডাঙৰ কথা। আৰু সেই সময়তে মই লৈছিলোঁ, আৰু মই ছায়েন্সৰ আছিলোঁ, চ' প্ৰেক্টিকেল মিছ কৰোঁ। যেনেকৈ মোৰ কেমিষ্ট্ৰি মেজৰ আছিলে, চ' চব প্ৰেক্টিকেল মিছ কৰোঁ। মই গালি খাওঁ সদায়। আৰু ইফালে সেই সময়ত মই গুৱাহাটী আহিছোঁ নতুনকৈ আহি। তেতিয়া মই গান ইমান নাগাওঁ, মই গান বনাওঁ। মানে গায়ক হিচাপে মোৰ মন নাছিলে, মোৰ এজ এ মিউজিক ডিৰেক্টৰ, এজ এ কম্প'জাৰ মোৰ মন আছিলে। চ' সেইধৰণে কাম কৰিছিলোঁ আৰু বজাইছিলোঁ চব আৰ্টিষ্টৰ লগত, বিভিন্ন আৰ্টিষ্টৰ লগত। আৰু বিবৰুৱা কলেজখন এইটো কাৰণে ইম্পৰ্টেণ্ট যে ইয়াৰ পৰা বহুত ডাঙৰ ডাঙৰ ছিংগাৰ্ছ, সাহিত্যিক চব ইয়াৰ পৰা ওলাইছে। ইভেন চিকু, আমাৰ প্ৰাণ চেনেলৰ মালিক, সিও ইয়াত পঢ়া। হি ইজ ওৱান অফ দ্য বিগেষ্ট গাই নাও। ডক্টৰ বেজবৰুৱা বনাইছে আৰু ধেৰ চিনেমা বনাইছে এতিয়া। চ' সেইকাৰণে কলেজখন ইম্পৰ্টেণ্ট আৰু মোৰ মৰম লগা কলেজ। মই মন গ'লে আহোঁ কেতিয়াবা। আজি আহি বহুত পুৰণা বন্ধু লগ পাইছোঁ, বিৰাট ভাল লাগিছে। কথাটো সেইটো। আৰু কলেজখন ধুনীয়াকৈ ৰাখোঁ, চাফাকৈ ৰাখোঁ, ভালকৈ ৰাখোঁ, সেইটোৱে কামনা কৰোঁ। আৰু মই বেছি দেৰি নাথাকোঁ, কাৰণ মোৰ আকৌ কেলকাতাৰ পৰা কেইজনমান মানুহ আহিছে গানৰ ৰেকৰ্ডিঙৰ কাৰণে। চ' তেওঁলোকৰ লগত মই যাব লাগিব। আৰু সকলোকে মৰম জনালোঁ, ধুনীয়াকৈ পঢ়া। মোৰ নিচিনা ক্লাছ নকৰিবা, খালি এবছৰ 20টা ক্লাছ কৰিবা, নহ'লে আকৌ জুবিন গাৰ্গলৈ দিগদাৰ হ'ব। বহুত সমস্যা আহি যাব, এটাই যথেষ্ট। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আৰু এজন নাৰায়ণ ছাৰ, তেওঁ ডক্টৰ বেজবৰুৱাৰ প্ৰডিউচাৰ হয়। আপোনালোকেও এতিয়া যিবিলাক ষ্টুডেণ্ট আছে, আপোনালোকেও তেনেকুৱা ধান কঢ়িয়াই লৈ আহিব বুলি মই আশা কৰিলোঁ। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ যে মংগল হওক কলেজত। আৰু প্ৰিন্সিপাল ছাৰ
আমাক আপুনি যেতিয়াই বিচাৰে আমি তেতিয়াই উপস্থিত হ'ম ধন্যবাদ আৰু এইখিনি কৈয়ে জুবিনদাই যাব ওলাল এতিয়া আমাৰ ইয়াত আছে সাংস্কৃতিক অনুষ্ঠান আৰু এইজন জ্যোতি নাৰায়ণ ছাৰ এক্স ভিভিয়ান হয় সেইডকটো চিনি পাইছেই চাগে দুটি মনৰ জোনাখনৰ কষ্টুৰী দেউতাকো অভিনয় কৰিছিল জ্যোতি নাৰায়ণ ছাৰৰ লগত কথা পাতি বৰ ভাল লাগিল তেখেত বৰ মৰমীয়াল আৰু এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান ষ্টাৰ্ট হৈছে তেখেত জিনা ৰাজকুমাৰী বা তেখেত এগৰাকী ডাঙৰ গায়িকা হয় নহয় জানো মই গোটেইকেইজনীৰ লগত অলপমান নাচিলোঁ আৰু দিনটো পূৰা এনজয় কৰি আহিলোঁ মই ইয়াত ভাত খাবলৈতো ভাতৰ লাইন মই ভাত লৈ ল'লোঁ এতিয়া ভাত খাই মেলি উঠি ওলাই আহিছোঁ বাহিৰত সময়টো ইমান জল্দি গুচি গ'ল দিনটো বৰ ভাল লাগিল এনেকৈ আকৌ যাতে সকলোকে লগ পাওঁ তাৰে আশা কৰিছোঁ আৰু এতিয়া 6টা বাজিল আৰু মই ৰুম আহি পাইছোঁ আজিৰ দিনটো এনেকৈয়ে গ'ল যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাব লাইক কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ আহিছোঁ বাই বাই